মহন্ত অলপ ষ্টেজত আহিবা মহন্ত আমাৰ মহন্তৰ বৰমাক এজনীয়ে আছিল ক'ত গ'ল মূৰত খুব টেপটেপাই আছিলে যে মোৰ ফটোখন বোলে ৰাতিপুৱা বাকচত ভৰাই থৈ ৰাতিপুৱা মেলি দিলোঁ আকৌ লৈ গ'লোঁ বোলে ক'ত গ'ল মানুহজন আহক এই মোৰ হিৰ'ইন আহক শদিয়াত আহি গাৰ্লফ্ৰেণ্ড এজনী গোটাই ল'লোঁ দেখাই আছোঁ আহক আহক উঠি আহক আহক মৰমত কৈছোঁ আহক না আপোনাৰ কথাখিনি শুনি বৰ ভাল লাগিছে আহক 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 নিজৰ মা আহক লাজ কিয় কৰিছে উঠি আহক হে লাজ কৰে নেকি আহক সৰু সৰু কথা কিন্তু মই ভাবোঁ জীৱনত এটা ব্যাপক প্ৰভাৱ পেলায় সৰু কথাবিলাকে আহক আকৌ ঠিক আছে গানটো গাই লওঁ মোৰ ফটোখন কি কৰে কওক না মোৰ ফটোখন যে কিবা কৰে সেইখিনি কৰি লওক আগে এই অন আছে জুবিন অন আছে মাইক্ৰফোনটো এনেকৈ লৈ লওক এই হেৰি প্ৰস্তাৱখন মই প্ৰথমে হেৰি কৰিছিলোঁ মোৰ দোকানতে সদায় ৰাতিপুৱা আনো আৰু গধূলি ঘৰলৈ লৈ যাওঁ প্ৰস্তাৱখন যাতে একো বেয়া ব্যৱস্থা নহওক বুলি মই সদায় লৈ যাওঁ মোক কৈছে যে ৰাতি গডৰেজত ভৰাই থওঁ ৰাতিপুৱা লৈ হয়তোক যে এনেকৈ সন্মুখত পাই যাম কোনে জানে মইহে নিওঁ ইমান ধুনীয়াকৈ এই আপুনি নিয়াৰ কথাই কৈছোঁ অঁ মই ইমান ধুনীয়াকৈ আপডাল কৰি থৈ দিওঁ ঘৰত কোন কোন আছে আপোনাৰ মোৰ হাজবেণ্ড আছে ল'ৰা দুটা হাজবেণ্ড আছে স্বামী নাই এই স্বামী আছে নে হাজবেণ্ড আছে অ' মতা এইটোহে আচল শব্দ মোৰ মতা আছে ইহঁতে আকৌ ষ্টেণ্ডাৰ্ড মেইনটেইন কৰিলে লাজ পায় মতা বুলি ক'লে লাজ পায় ইহঁতৰ হা মতা আছে মতা ইয়াতে আছেনে আছে নাই নাজানো আৰু ৰাতিপুৱাই আপোনালোকে কেই বজাত উঠে মোৰ নিচিনাকৈ মাইকটো লওকচোন মোৰ নিচিনাকৈ লওক মই মন গ'লে 6টাত উঠোঁ মন গ'লে 7টাত উঠোঁ এইকেইজনী আপোনাৰ লগৰ ছোৱালী নেকি এইকেইজনী লগৰ ছোৱালী নেকি বোৱাৰী বোৱাৰী লগৰীয়া ইয়াতে ভাল পায় বৰ আপোনাক ন আপুনি মোটামুটি আৰু ইন্দিৰা গান্ধী টাইপ মানুহ আৰু শদিয়াৰ ভাল পাওঁ মোক কোনে ভাল পায় বেয়া পায় মই নাজানো কিন্তু মই চবকে ভাল পাওঁ সেইটো ডাঙৰ কথা হাত চাপৰে এখেতৰ কাৰণে মহন্ত ক'লৈ গ'ল মহন্ত আজি এখন গামোচা পিন্ধোৱাম আপোনাক মই আহক অলপ গালি পাৰি দিয়কচোন কিবা এটা আহি যাব সুধি লৈছে আকৌ কি গান গাই গালে ভাল পাবা দিয়া গাই দিয়া কিবা এটা
সেইফালৰ পৰা ৰিকুৱেষ্ট আহিছে কি গান গালে ভাল পাবা এইফালৰ পৰা ৰিকুৱেষ্ট আহি আছে এই কিবা এটা গাই দিব দিছে বিহু এটা গাই দিব দিছে আঘোণৰ পথাৰত ধানে আয়ক কলিজা এই নাচিয়া আয়ক কলিজা নাচিব আচ্ছা বলে একেলগে ধুনীয়া এইবিলাকহে বিহু মই জুবিন বা পাপনক লগ পালে আপোনাৰ কথা ক'ম ফোন নম্বৰটো দিব এইবিলাক তুলি লৈ যাব লাগে কিন্তু ৰ'ব আপুনি আকৌ মাইক্ৰফোন নেৰাই হ'ল যে প্ৰথম নাহেই নেৰাই হ'ল মাইক্ৰফোন এই ভাল লাগিলে বেছি ভাল লাগিলে বেয়া হ'ব এতিয়া আঁতৰক ইহঁতে গান গাব লাগিব হা এই গাব আপুনি আকৌ মোৰ নিচিনা হ'ব খুজিছে এইবাৰ নহয় দুজনী বোৱাৰী আছে নাতি তিনিটা আপোনাৰ দুজনী বোৱাৰী আছে অঁ এতিয়া আপুনি যাওক যামগে যাওক কিমান কথা কয় আৰু দেই বাই বাই ভাল লাগিল আমি আকৌ গানৰ মাজলৈ গৈছোঁ তাৰপিছত আমি ৰাইজৰ মাজলৈ যাম